নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি মোৰ দুপৰীয়া থালিখনত আছিল দালি, ডিম, কেপচিকাম, আলুৰে চব্জি আৰু তিয়হৰ চালাড। ডিমৰ চব্জিখন কেনেকৈ বনালোঁ তাকে আমি চাওঁ আহকচোন। চব্জিখিনি এনেদৰে কাটি লগতে ডিমকেইটাও বইল কৰি টুকুৰা কৰি লৈছোঁ। প্ৰথমতে তেলত ডিম কেইটুকুৰা এনেদৰে ভাজি লৈছোঁ। ইয়াত হালধি আৰু নিমখ দিছোঁ। অলপ সময়ৰ পাছতে লৰাই ধুনীয়াকৈ ৰঙা হোৱাৰ পাছত প্লেট এখনত নমাই ল'লোঁ। তাৰপিছত এইখিনি তেলতে অলপ জিৰা দিছোঁ, পিঁয়াজ, আদা, নহৰু দি ভালদৰে লৰাই লৈ অলপ সময় পাছত তাতে মই বিলাহী দিছোঁ। বিলাহী দিয়াৰ পিছত অলপ নিমখ দি অলপ সময় লৰাই তাতে হালধি, ধনিয়া পাউডাৰ, জিৰা পাউডাৰৰ লগতে অলপ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দি দিছোঁ। অলপ সময় লৰাই কাটি থোৱা কেপচিকাম কেইটুকুৰা দি দিছোঁ। এতিয়া অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিওঁ। তাৰপিছত ইয়াতে মই বইল কৰি থোৱা আলু কেইটুকুৰা দি দিছোঁ। আলু দিয়াৰ পাছতে যিকেইটুকুৰা মই ডিম ভাজি থৈছিলোঁ সেইকেইটুকুৰা লগতে দি দিলোঁ। লগতে দিয়াৰ পিছত ইয়াত এটা জলকীয়া দিম। ৰেডি হৈ গ'ল ডিমৰ চব্জি। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ। যদি আপোনালোকে ফেচবুকত চাইছে পেজটো ফ'ল' কৰিব।